নমস্কাৰ সকলোকে আৰু মোৰ চেনেলৰ নীতি মিনি ব্লগলৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। আৰু এয়া মই আজি কলেজলৈ যাবলৈ ওলাই আছোঁ আৰু আজি কলেজলৈ কোনোবা বিশেষ অতিথি আহিছে আৰু সেয়া হৈছে কৃষ্ণচূড়া.com-ৰ অভিনেতাসকল। তাৰে কমল লোচন দা, দীপজ্যোতি দা আৰু আৰ.জে. প্ৰীতিবা। আৰু এটা কথা হ'ল যে আৰ.জে. প্ৰীতিবা আগতে ইয়াতে পঢ়া, সেইকাৰণে মই আগত কাকো লগ পোৱা নাই এওঁলোকক, সেইকাৰণে এতিয়া লগ পাই বহুত বেছি ভাল লাগিল। আৰু তেওঁলোকেও খুব সুন্দৰভাৱে কৃষ্ণচূড়া.com-ৰ বিষয়ে সকলোৱে দুআষাৰ ক'লে, ভাল লাগিলে, অলপ ফূৰ্তিও কৰিলোঁ। আৰু তাৰপিছত আমি ৰুমলৈ বুলি গুচি আহিলোঁ আৰু ৰুমলৈ আহি চাদলৈ আহিলোঁ। চাদত আহি এইফালে তিয়ঁহ আৰু নেমু টেঙাৰ পাৰ্টি চলিলে আৰু আজি ইমানেই আছিল।